Welcome to my YouTube channel Tanmay Steve Vlog guys. বহুত দিন হল মানে ভিডিও দিয়া নাই আজি মানে এটা ভিডিও দিউ বুলি ভাবিছো আপলোড কৰো বুলি ভাবিছো মানে মোৰ ওয়াচ টাইমও কমি গৈছে মানে ভিউয়াৰ্সও কমি গৈছে সাবস্ক্ৰাইবাৰো কমি গৈছে গতিকে আজি সেইকাৰণে আজি মানে এইটো ভিডিও আপলোড কৰিলো আৰু আপোনালোকে চাগে গমে পাইছে মোৰ থাম্বনেল চাই কিহৰ ওপৰত ভিডিও বনাব গৈ আছো গতিকে বলক ড্ৰেইন নকৰি ভিডিওটো আৰম্ভ কৰি দিও Guys, যেহেতু মই অফলাইন কমেন্ট বেছি পাও অনলাইন কমেন্টতকৈ মই অফলাইন কমেন্টটো বেছি পাও কাৰণ মই ভিডিওবোৰত মানে মোৰ কমেন্টটো অফ কৰি থৈ দিও এই কাৰণে মই অফলাইন কমেন্টবোৰে পাও এই কাৰণে আজি কেইটামান অফলাইন কমেন্টৰ আপোনালোকক ৰিপ্লাই দিবলৈ মই চেষ্টা কৰিম মানে সেই অফলাইন কমেন্ট গিটাৰ মানে কি দিছে কিটা আপোনালোকক গম পাব আৰু জনে জনে দিছে সেই গিটাৰ অফলাইন কমেন্টৰ মই এনসাৰটো দিম মানে আজি এই ভিডিওটো গতিকে ভিডিওটো শেষলৈ চাই দেখিব যদি আপোনালোক মোৰ চেনেলত নতুনকৈ আহিছে তেনেহলে সাবস্ক্ৰাইব কৰি দিব লাইক কৰি দিব আৰু চেনেলটো শেয়াৰ কৰি দিব আৰু এটা ধুনিয়া চাইকে এটা ধুনিয়াকে এটা কমেন্ট মাৰি মোৰ চেনেলটো আৰু মান ওপৰত কৰি দিব গতিকে ভিডিওটো দেৰি নকৰি আৰম্ভ কৰো দিয়ক প্ৰথম ফাৰ্স্ট কমেন্ট মই বলে সুকত ভিডিও বনাও এনেকুৱা এটা কমেন্ট পাইছো আৰু অফলাইন কমেন্ট মই হেতু এটা ক্লিয়াৰ কৰি দিও মই সুকত ভিডিও নবনাও মই ঘৰতে ভিডিও বনাও কাৰণ আমাৰ ঘৰটো এতিয়া বৰ্তমান যেটো নতুনকৈ বনাই আছে সেই কাৰণে অলমান ঠাইটো মানে ঠাইটো অলমান কন্ট্ৰোল কৰাটো অলমান টান হৈছে এই কাৰণে ড্ৰোমকৰ ভিডিও বনাও মানুহে ভাবে যে সুকত বনাও বুলি আপোনালোক ড্ৰোমকটো দেখাই দিছো মই কোনখিনিত মানে ভিডিওটো বনাও কোনখিনিত মই প্ৰথমৰ ষ্টাৰ্টিং খিনি কোনখিনিৰ পৰা ষ্টাৰ্ট কৰো হেতু মই আপোনালোকক দেখাই আছো ৰব মই সুকত ভিডিও নবনাও গাইস এইখিনি প্লেস দেখিছেনে মই এইখিনি প্লেসতে মানে ভিডিওটো শুট কৰো মানে এইখিনি কাৰণে একদম সুকত বুলি ভাবে আৰু এইখিনিতে মই মানে ভিডিওবোৰ শুট কৰো নতুনকৈ বনোৱা ঘৰ আৰু এইফালে চোতাল নাই এনেও এই কাৰণে সুকত বনোৱা বুলি ভাবে আৰু সেকেন্ড কমেন্ট মোৰ সিএফ আছে নে নাই আৰে ওইলাক জিএফত মাথা নামাৰো কাৰণ লাইক ডোন্ট মেটাৰ দিস ফৰ ইয়োৰ লাইফ আরে সোয়ালি মানে কি বাস ট্রেনের নিচিনা একবার আইব এবার যাব এনে লাক সোয়ালি দলি মাথা মারা সিস্টেম নাই কারণ আৰু মোৰ বলে কোনো জিএফ নাই এবাৰ থার্ড নম্বৰ কুৱেশ্যন তো হল এটোৱে কি মই ভিডিওত কেতিয়াবা লিখিতও কও কেতিয়াবা কথিতও কও তাৰ ৰহস্যটো মই কৈ আছো বাৰু মানে লিখিত কোৱাৰ কথাটো হল মই ভিডিওবোৰত বাৰু লিখিত কোৱা যায় আৰু কথিত কোৱা মানে মাজে মাজে কথিত আহি যায় হেতু কাৰণে যদি আপোনালোকে বেয়া পাইছে বাৰু লিখিতও কম কেতিয়াবা কথিত হব কথিত কিয় হয় কাৰণ আমাৰ গাঁওখন যিখন গাঁও সেই গাঁওখন টাউনৰ লগত এটাচ হৈ আছে সেই কাৰণে এফালে মই টাউনিয়াও নহয় গাঁৱলীয়াও নহয় সেই কাৰণে দুটা মানে লিখিত আৰু কথিত আহি যায় দুটা সেই কাৰণে মই ভিডিওত লিখিত আৰু কথিত দুটা মানে কৈয়ে দিও সেই কাৰণে আৰু গাঁওখন বাৰু দেখুৱাম কোনখিনিৰ পৰা টাউন কোনখিনিৰ পৰা গাঁও এতিয়া কিন্তু যোৱাকালিৰ পৰা আমাৰ এই যিটো গাঁও এৰিয়া সেই গাঁও এৰিয়াটো এতিয়া টাউন এৰিয়াতে পৰিল গতিকে এই হেতু অলমান এই আৰু 4 নম্বৰ প্ৰশ্নটোৰ পৰা এই ভিডিওটো সমাপ্ত হৈ যাব আৰু 4 নম্বৰ প্ৰশ্নটো হল মই বলা ভিডিওবোৰ ছুটি কৰো সেই কাৰণে মই ভিডিওবোৰ আজি এইটো ভিডিও বাৰু ছুটিয়ে হল কাৰণ এইটো ভিডিও কিয়নে ভিডিও আছিল কোনো এনেকুৱা দেখুৱাব লগা ভিডিও নহয় এই কাৰণে এই ভিডিওটো আজি 4 মিনিট মানৰে হল গতিকে নেক্সট ভিডিও আৰু অলমান দীঘলকৈ ভিডিওবোৰ আনিম বাৰু মানে ছুটিকে ভিডিও কৰাৰ কাৰণটো হল না ভিডিও আপলোড আপোনালোকৰ মই বাৰু ভিডিও আপলোড কৰো ঠিকে আপোনালোকে যে সাবস্ক্ৰাইব নকৰে লাইক নকৰে কমেন্ট নকৰে সেই কাৰণে বাৰু ছুটিকে আনো মানে ভিডিও যেতিয়া লং হয় তেতিয়া আপলোড দিবৰ কাৰণে অলপ দিগদাৰ হয় 1 GB 2 GB 700 MB 800 MB গুচি যায় গতিকে আপোনালোকে সাবস্ক্ৰাইব কৰি দিব লাইক কৰি দিব শেয়াৰ কৰি দিব আৰু মই এনেকৈ দীঘল ভিডিও আনিবলৈ চেষ্টা কৰিম নেক্সট ভিডিও আকৌ লৈ আহিম আজিৰ কাৰণে বাই বাই